নমস্কাৰ বন্ধু বান্ধৱীসকল, নিহাৰ্মিক চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দেখাই দিম ইয়াত মাজুলীত খাটি সৰিয়হৰ তেল কেনেকৈ উৎপাদন কৰে। এইটোৱে হ'ল সেইটো মিল য'ত মাজুলীত খাটি সৰিয়হৰ তেল প্ৰস্তুত কৰা হয়। আমি এতিয়া মিলটোত উপস্থিত হৈছোঁহি। দেখাই দিম মিলটোত কেনেকৈ তেল উৎপাদন কৰে। পোনপ্ৰথমে সৰিয়হখিনি ঘানিত দিয়াৰ আগতে শুকুৱাই লোৱা হয় আগফালে চোতালত। এয়া সৰিয়হ শুকুৱাই গোটোৱা হৈছে, চাই লওক। আমি এতিয়া মিলটোৰ ভিতৰলৈ যাম। ইয়াত লিখা আছে মাজুলী মিঠাতেল প্ৰকল্প। আমি ইয়াৰ ভিতৰত সোমাই যাম আৰু তেল কেনেকৈ প্ৰস্তুত কৰে চাম। এইবোৰ বটল আনি থোৱা হৈছে তেল ভৰাবলৈ। ইয়াতে তেলখিনি ভৰাই পেক কৰা হয়। ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ। আৰু যিখিনি সৰিয়হ ইয়াত শুকোৱা হয়, সেই সৰিয়হখিনি ভিতৰলৈ লৈ যোৱা হয় তেল প্ৰস্তুত কৰিবৰ কাৰণে। দেখাই দিম এতিয়া ভিতৰত। মই এতিয়া ওপৰলৈ উঠি যাম। ওপৰত উঠি গৈ কেনেকৈ সৰিয়হখিনি দিয়ে দেখুৱাই দিম। বাহিৰত শুকুৱাই থোৱা সৰিয়হখিনি পোনপ্ৰথমতে এই ঘূৰি থকা মেচিনটোৰ ওপৰত বাকি দিয়া হয়। সৰিয়হখিনি ইয়াত দি দিয়াৰ লগে লগে সৰিয়হখিনি পিচিবলৈ আৰম্ভ হয়। এই যে দেখিবলৈ পাইছে এই গিলাচৰ লেখীয়া এইখিনি, আগতে ইয়াতো সৰিয়হ পিচা হয়। এতিয়া ইয়াৰ ব্যৱহাৰ খুব কম কৰে, কাৰণ আজিকালি কাৰেণ্টৰ মেচিন ওলাই গ'ল। এতিয়া ইয়াত তেনেকৈ সৰিয়হ পিচি থকা হৈছে। ইয়াৰ ওপৰত সৰিয়হখিনি বাকি দিয়াৰ লগে লগে তলত খলিহৈ হৈ ওলাই আহিছে। আৰু এই খলিহৈখিনি ওপৰত দি দিয়াৰ লগে লগে খলিহৈসমূহৰ পৰা চেপা খাই তেল ওলাবলৈ আৰম্ভ কৰে। দেখিছে ইয়াত তেল ওলাই আছে। আৰু ইটো চাইডে খলিহৈ ওলাই আছে, দেখিছেই। ইয়াৰ এইফালেদি খলিহৈ ওলাই, দেখুৱাই দিছোঁ। ইয়াত খলিহৈ ওলাই আছে আৰু ইয়াত চাইডত খলিহৈ ৰাখি থৈছে বিকিবলৈ। আৰু যিখিনি তেল ওলায় সেই তেলখিনি এই টেংককেইটালৈ আহে। ইয়াত ফিল্টাৰ হয়, দেখিবলৈ পাইছে। আৰু যিখিনি বিশুদ্ধ তেল দেখিবলৈ পাইছে, ইয়াত টিংবিলাকত ভৰা হয় বিশুদ্ধ তেলখিনি আৰু পেক কৰা হয়। আৰু ইয়াত তেলখিনি এনেকৈ ফিল্টাৰ হয়, চাই লওক। এই যে দেখিছে তেলসমূহ, এইবোৰ ডাইৰেক্ট ওলাইছে আৰু এই তেলসমূহ ইয়াত এনেকৈ দি ফিল্টাৰ কৰা হয় মেচিনৰ সহায়ত, আৰু তাৰ পৰা টেংকিলৈ দিয়া হয়। এই যে টেংকিবিলাক তালৈ দিয়া হয়। আৰু ইয়াত এনেকৈ টিং আনি থৈছে, শেষত বিশুদ্ধ কৰা তেলখিনি ফিল্টাৰলৈ যায়। ফিল্টাৰৰ পৰা তাতো আনি ইয়াত ভৰাই দিয়ে। তাত ঢালিলে তললৈ আহিব, চেম্বাৰ দি তাৰপিছত এই তলত কৰি আছে। তাৰপিছত ইয়াত খলিহৈ ওলাই, খলিহৈ ওলায় আৰু এই খলিহৈটো আকৌ ইয়াত দি দিয়ে। ইয়াত যেতিয়ালৈকে তেল ওলাই থাকিব তেতিয়ালৈকে খলিহৈটো দি দিব লাগিব। আৰু এই বাকীকেইটা ইয়াত সৰিয়হখিনি আনি ইয়াত গুদামত শুকুৱাই থোৱা হয়। ইয়াত যেতিয়া সৰিয়হখিনি শুকাই হৈ যায়,
তেতিয়া যিখিনি সৰিয়হ শুকুৱাই থৈছিলে সেই সৰিয়হখিনি প্ৰথমতে ইয়াত মেচিন আছে, সেই মেচিনৰ সহায়ত জাৰি লোৱা হয়। জাৰি লৈ চাফা কৰি ইয়াৰ মেচিনত দিয়া হয় আৰু এই গিলাচবিলাকতো দিয়ে, ইয়াৰ ভিতৰত দিও পিছা হয়।